हेलो गाइस আজি আকৌ নতুন এটা ভিডিও লৈ আহিছো ভিডিওটোত আজি কেনেকৈ কি মিছল সবজি বনাম হেতু দেখাম মিছল সবজি এয়া হল ডাংবডি এটো হল ভাত কেৰেলা আলু আৰু এটো ফুল হয় আৰু কাঁচা চানা আৰু এতিয়া পিয়াজ আৰু জলকীয়া কাটি ৰাখিছো এতিয়া বনাম আৰু কেৰাহী গৰম দি ৰাখিছো এতিয়া আমি মিঠাতেল দি দিম মিঠাতেল দি দিছো কেৰাহী গৰম হ'ব এতিয়া ইয়াত দি দিম আমি কাটি থোৱা কেঁচা জলকীয়াখিনি অকণমান জ্বলা জ্বলা হোৱাকৈ ইয়াত হেৰি কৰিম ভাজিম অকণমান হালকা জাল হোৱাকৈ বুজি আছো এতিয়া দি দিম আমি কাটি থোৱা পিয়াজখিনি ইয়াৰ পিয়াজখিনি দি দিছোঁ এতিয়া পিয়াজখিনি দিও ভালদৰে ইয়াক 1-2 মিনিট ভাজিম ইয়াতে দি দিম আমি এতিয়া নিমখ নিজৰ আন্দাজ মতে নিমখটো দিব আৰু হালধি আধা চামুচ ইয়া হল হালধি আধা চামুচ হালধি আৰু এইখিনি দিও ভালদৰে ভাজিব 1 মিনিট মান তাৰ পিছত এতিয়া যিমানখিনি কাটি থোৱা সবজি লাষ্টত মই ভুলখিনি দিম প্ৰথম ডাংবডি আৰু ভাতকেলা আলুটো ভালকৈ ভাজি লম ভালদৰে ভাজি ল'ব আৰু কাঁচা চানাখিনিও দি দিছোঁ এনেকৈ 1-2 মিনিটমান একদম ভালদৰে ভাজিব আমি ভুলটো অকণমান পিছত দিম এনেকৈ চব্জিখিনি যিমান পাৰে ভাজি ল'ব এইটো শুকাব টাইমত আমি ভুলটো দিম এতিয়া 5 মিনিটৰ কাৰণে আকৌ ঢাকনা দি ভালদৰে ইয়াক সিজিবলৈ দিম পাঁচ মিনিট মান হৈ গ'ল ইয়াতে উৰাই থৈছোঁ ইয়াৰ ভাজিও পানীটো ইয়াত খতম হৈ গৈছে ইয়াত এতিয়া মই দিম অলপমান জিৰা বেলেগ মছলা দৰকাৰ নাই ইয়াত অকল জিৰা দিম আধা চামুচমান জিৰা দি দিম জিৰাখিনি দিও ভালদৰে ইয়াত ভাজিব জিৰাখিনি ভাজিখিনিতে দিব ভুলখিনি দি দিলে পানী ওলালে জিৰাটো সোৱাদটো নাইকিয়া হৈ যাব এতিয়া দি দিম আমি কাটি থোৱা ভুলখিনি এতিয়া ভুলখিনি দিও ইয়াতে 5 মিনিটমান এনেকৈ ভাজি লৈ এক ভাপতে ভালদৰে বনাব লাগিব এতিয়া আকৌ 5 মিনিটৰ কাৰণে ইয়াত ঢাকন দি দিম এয়া 5 মিনিট মান হৈ গ'ল ইয়াত এতিয়া উৰাই থৈছোঁ এয়া ভাজিও পানীটো ইয়াত খতম হৈ গৈছে ইয়াত এতিয়া মই দিম অলপমান জিৰা বেলেগ মছলা দৰকাৰ নাই ইয়াত অকল জিৰাটোৱে জিৰা দিম জিৰা দি দিব জিৰাখিনি দিও ভালদৰে ইয়াত ভাজিব 1 মিনিটমান জিৰাখিনি দি ভাজিব জিৰাখিনি ভাজিখিনিতে দিব ভুলখিনি দি দিলে পানী ওলালে জিৰাটো সোৱাদটো নাইকিয়া হৈ যাব এতিয়া দি দিম আমি কাটি থোৱা ভুলখিনি
5 মিনিটৰ কাৰণে ইয়াত ঢাকন দি দিম। এতিয়া 10 মিনিটমান হৈ গ'ল। মই ঢাকনাটো ওৱাই চাম। দেখিছে নহয় ভোলৰ পানী ওলাইছে। সেইকাৰণে ভোলটো পিছত দিব লাগে পুৰা ধুনীয়াকৈ। ইয়াত পানী দৰকাৰ নাই। ভাজি বনাম যিটো ইয়াক এনেকৈ ভালদৰে পানী ওলাই আলু যিমানবোৰ চব্জি আছে চব ভিজি গৈছে ধুনীয়াকৈ। একদম কম ভাপত ধুনীয়াকৈ 15-10 মিনিটমান বনালেই এই চব্জি ৰেডি হৈ যায়। এয়া এতিয়া আমাৰ চব্জি পানীটো অকণমান হালকা শুকাব দিম আৰু আমাৰ চব্জি এয়া হৈয়ে গৈছে। এতিয়া দেখিছে নহয় একদম ভাজিটো ধুনীয়াকৈ ৰেডি হৈ গ'ল। পানী শুকাই গ'লি ধুনীয়াকৈ একেবাৰে পূৰা কমপ্লিট হৈ গ'ল চব্জিটো। আৰু আমাৰ চব্জিটো এনেকৈ আপোনালোকে বনাই খাই চাব। চব্জি মিছল কৰি ভাল লাগে। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু আপোনালোকৰ লাইক আৰু কমেণ্টত গম পাম যে আমাৰ ভিডিঅ'বিলাক ভাল হৈছে নাই হোৱা। আপোনালোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু এনেকৈ মিছল চব্জি খাই চাব। এতিয়া ছিজনত যিটো বস্তু হয় সেইটো কাৰণে বনাইছোঁ। আপোনালোকে এনেকৈ বনাই খাই চাব। এতিয়া গেছটো আমি অফ কৰি দিম। হৈ গ'ল।